बचपन का प्यार আজি ভালদৰে গাবা কিন্তু গান ডিজে বক্স আজি একদম ঠিকছে হৃদয় ভৰি পাছা ভৰি কটি ভৰি পকৰ ভৰি একদম মন ভৰি নাচিম সেইভাবে তুমি মোৰ এটা চুম্মা লৈ লোৱা উম্মা ঐ ডুক 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 এনকে কৰি গাবা হা মোৰ ডিজে বক্স ডুক 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 আজি জীৱনত প্ৰথমবাৰ এনকা ড্ৰেছ পৰিলো মোক পাকে এনকা দেখাইছে বাৰু নাই মা তোমাক বহুত ধুনীয়া লাগিছে ও হসাই না লৰা আৰু আপি তই কচোন মোক কেনকা লাগিছে আজি ও মা তোমাক না একদম ডাইনোসৰৰ ৰাণীৰ দৰে লাগিছে আয়ো আরে ও আপি কি কলি রে এটা মোক ডাইনোসৰৰ ৰাণীৰ দৰে লাগিছে ও মা হসা কইছো ৰক্ত আজি বেছি না মাৰ লগত কেনকে কথা কই নাজানে নেকি হা তই বেছি বাৰবাৰি ইছা তক কিছু নকোৱাতে হ'ব দিয়া গোৱা যাওঁ আমি এতিয়া গলক সেইফালে কি ঘূৰি চাই আছা চিধা ঘূৰ সেইফালে যা আয়ো বাপৰে বাপ এইবিলাক নাটকো কৰিব পাৰে কিন্তু একদম মোৰ পুৰা মেকআপ বিলাক নষ্ট হৈ গেল আয়ো ক'ত বা গেলেও ভালদৰে যাব নাপাৰি এই মাইৰ গুটা খাইহে যাব হেই অংকালে গলক দেৰি হৈ আছে আমাৰ যাইতো আছো এতে কি থিয় হৈ আছো নেকি মই হ'ব দিয়ক গলক ইমান পেকেট কৰিব নালাগে আইও এই বাপ বেটি ল'ৰা ছোৱালী এইকেইটা একে হয় একদম মাথাটা গৰম হৈ যায় হেৰি গীতেশ্বৰী মই আকৌ কি কৰিলো আপোনাৰ কিছু কৰিবও নালাগে আপোনাৰ কাৰণে এইবিলাক হৈছে মাক ডাইনোসৰ কয় ভাল লাগে না অসভ্য আইও হৰি কৃষ্ণ বাবু আজি তো তোমাকে একদম ভাল লাগছে ও থ্যাংক ইউ আইতা আরে ভজেন তোকে ভাল লাগিছে আজি হয়নে বাৰু আইতা হাই একদম বিউটিফুল নতুন বউ তুমি মুখত কি মাখিছা ইমান তোমাৰ মুখটা জিলিক কৰি আছে মানে আইতা অলপ মেকআপ কৰিছো তেন্তে বউ মোক কি অলপ লিপষ্টিক নাগাই দিবা মই ধুনীয়া দেখিম আয়ো আইতা হ'ব দিয়া আইতা আপোনাক সাজাই দিম থাংকু নকৰে হেৰি বউ তোমালোকে ৰেডি হৈছানে মা আমি ৰেডি হৈছো তেন্তে যোৱা ষ্টেজত যাই বহি পাৰা মানুহ অহা আৰম্ভ হৈ গৈছে হ'ব দে মাই যাই আছো বউ তোমাক তো আজি একদম ধুনীয়া লাগিছে থ্যাংক ইউ মা হেৰি নতুন বউ মোক তো নকলা মোক কেনকা লাগিছে মা আপোনাক একদম চিকনি চামেলি হিৰোইনৰ দৰে লাগিছে থ্যাংক ইউ সমাজ আৰু মোক কেনকা লাগিছে ৰে বাৰু আপোনাক যে কি কম মোৰ ওচৰত ভাষা নাই আপোনাক একদম তুফান তুফানৰ বৰষুণৰ দৰে লাগিছে থুংকু নকৰ গোৱা যাওঁ এতিয়া পাপা এটা কি গিফট লৈছে আৰে ল'ৰা ঘৰৰ এটা পুৰাণী বটল পেকিং কৰি দিছো আয়ো পাপা আমি কি এইবিলাক গিফট দিম নেকি ভজন খুৰাক আরে ল'ৰা গিফট দেওয়া নেদেওয়া একে কথা বুঝছা মেন তো খাওয়াই একদম পকৰ ভৰি খাই আহিবি আৰু মই এটা টিফিন কাৰি লৈ আহিছো টিফিন কাৰিত লৈ আহিম আয়ো পাপা আরে লৰা নাজানে নেকি তোৰ বাপে এটা গিফট এসুদা হয় কাকো কিছু দিবা নোৱাৰে খালি মানুহটা কোটি বুজাই কৰি ল'ব পাৰে আইও ধবলেশ্বৰী কি কৈছা তুমি এইবোৰ মোৰ নামত এইবোৰ ক'বা তোমাৰ লাজ লগা নাই জানি কিয় আপোনাক কি এইবাৰ সেকেন্ড হ্যান্ড গিফট দিবা লাজ লগা নাই নেকি ভজনতক তেন্তে যোৱা তোমাৰ পইচাৰে এটা BMW গাড়ী কিনি গিফট দি দিয়া আয়ো হেৰি কি কৈছে এইবাৰ BMW এতিয়া গোৱা যাও পিছত খানা দানা শেষ হৈ যাব হেৰি বৈদ্য ভাল হৈছে কিন্তু মেলা পইচা খৰচা হৈছে এইবিলাক কৰবা আয়ো মা এইটো কি এইটো জানি কি জানি কয় ঝুমুৰ তলা না দুই তলা কি কয় আয়ো মায়ে কবা না পারে কি জানি ঝুমুৰ তলা দুই তলা কই আছে মই নকওঁ নহলে তখন নিশ্চয় মোক থাপ্পড় মারবো ওই লৰা নধরবি রে এটা ভাঙি গেলে পিছত পয়সা দিবা লাগবো মেলা পয়সা আমার অকাতৰ বাহিৰত নধরবি সার তেন্তে গোৱা আগত যাও গলক হেপী মেৰেজ লাইফ ভজন আৰু দাতালি ভালকে থাকিবা থ্যাংক ইউ ইমান দেৰি কৰি আহিলে কিয় আরে ভজন এনেই অলপ কামৰ কাৰণে দেৰি হৈ গেল হ্যাপি দিবস এই সরি হেৰি কি কয় হ্যাপি আয়ো মাই হ্যাপি দিবস লাইভ কই আছে মোৰ মাই কিছু নাজানে ৰে হেপী মেৰেজ লাইফ কোৱা থ্যাংক ইউ হ'ব দিয়া হ্যাপি আয়ো মা হেপী মেৰেজ লাইভ হয় আয়ো বৌ বাদ দিয়ক আপোনাৰ কবা নালাগে হেই ভজন মই কব পাৰো তো ৰবা কৈ আছো হ্যাপি মেৰেজ লাইফ হৈছে আয়ো মায়ে কবা পারছে তেন্তে থ্যাংক ইউ বৌ বৌ থ্যাংক ইউ সো মাচ এই লোৱা এই সৰু গিফ্টটো ৰাখা আমাৰ পৰা থ্যাংক ইউ দাদা
আরে রঞ্জিত দা, এটু আনার কোনো দরকার নাছিল। হেই লাগে লাগে Cousin and Datali, wishing you very, very happy, happy Independent Day. হয়েছে হয়েছে। আয়ো মা কি কইলে, হ্যাপি ইন্ডিপেন্ডেন্ট ডে কইলে, সি সি সি। আয়া ভাইকে দেখছো না? মাইকি কিছুই না জানে। হ্যাপি ইন্ডিপেন্ডেন্ট ডে কইছে রে। হ্যাপি ইন্ডিপেন্ডেন্ট ডে হবো বলেছে। আয়ো হেরি ভোর ভাল হাজাইছে কিন্তু। হাজানি তো ভালই হাজাইছে, এতিয়া দেখিম খাওয়া বা কেঙ্কা দেয় সেইটোই তো মেন। বা কিমান ভাল কৰি সাজাইছে। গোৱা গোৱা ফটাফট গোৱা, ইয়াতে দেৰি কৰি লাভ নাই, সেই গিফ্টটা দি খাবা বহি পৰিম। চৰে বেটুৱা সোনকালে চ। ও পাপা যাই আছো। আয়া মোর তো একদম লস লাগি গেছে, ইমান পয়সা পাতি খরচ করে ডাঙর করে বিয়া পাচ্ছে, আর আমি তো এটা সেকেন্ড হ্যান্ড গিফট লই আইছো। সি এটা ঘরের পুরানি বোতল লই আইছো। মোর এই মানুটাও না কিমান খেসরা মারা খেসরা সুদা মানু, লাসি লাগি যায়, কত আইবা না লাগে তার লগত। মই আর কত নাইম তার লগত, একদম লাস লাস লাগি গেছে। এটা পুরানি বোতল লই পাটি খাবাইছো। সি সি সি, তাও সেকেন্ড হ্যান্ড বোতল, পুরানি ঘরের বোতলটা প্যাকিং করে লই আইছি একদম। সি 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 সি, থু থু। ওই মই ভলকটো আৰম্ভ কৰিলো ৰে, তেন্তে ভালকে ভলকত কথা কবি। ও পেহি আরম্ভ কর তই। ও দাদালি ভলকত ভালকে আহিবা কিন্তু। ও হ'ব দিয়া পেহি। সেটি দেখিব পাৰি আছে দৰা কন্যা আছে আমাৰ। ইয়াতে আমাৰ সুন্দৰী মন্দৰী দৰা কন্যা, আমাৰ বিয়াৰ চক হাইকক। হাই গাইস। হাই, তোমালোকৰ মনৰ অনুভূতিটা আমাৰ লগত শ্বেয়াৰ কৰা। তোমাৰ বিয়া কৰি কেঙ্কা লাগি আছে? আমার বৈদ্য ভাল লাগি আছে গাইস বিয়া কৰি, আপোনালোকেও কৰক গাইস বিয়া। ও গাই সংকালে কৰক বিয়া। হাই বিয়া বুয়া মই নকৰে, বিয়া বুয়া আমাৰ ভিউয়াৰ চক বিয়া কৰবা, মই নকৰো বিয়া বুয়া। তেন্তে গাইস আমি তাহনক কলো কি মনৰ অনুভূতিটা কবা, আৰু তাহুন আমাক বিয়া কৰবা কই দিল। টপিকটা বদলাই দিল, কথা বদলাই দিল, একদম চেঞ্জ কৰি দিল। তেন্তে গাইস তাহুন আমাক নকল বিয়া কৰাৰ অনুভূতিটা। তেন্তে আমাৰ কি গাইস, আমাৰ তো কিছুই নহয়। আয়ো তেন্তে গাইস গলক অলপ সেই ফালটি ঘুৰি ঘুৰি আহো। হেৰি ভেরি নিউ হাজবেন্ড, কি হল বস্তুটা? মই তো কিছু বুজি পাই নহলো। পেহির কিবা হল? লোৱা ফজেন, তোমাৰ কাৰণে বঢ়িয়া এটা গিফ্ট লৈ আহিছো। আরে পেটুক দা, গিফটৰ কোনো দৰকাৰ নাই না, এনেই ভাল লাগিছে আপোনালোকে আহিছে যে এতে। নাই নাই ৰাখি লোৱা। এনেও কোনো কামত নালাগব তোমাৰ গিফটটো, যে গিফট দিছে। অ ভজেন, কি কি খোৱা দিছা তোমাৰ পাৰ্টিত? যিমান খোৱা দিছে আপোনাৰ কোটি একদম ভৰি যাব, টেনচন নকৰিব। আরে পেটুক দা নিজে খাই চাব, বহুত কুছ দিছো। তেন্তে হ'ব দিয়া, এতিয়াই খাবা যাম নেকি? খাৱাৰ ৰুম ফাঁকা আছে নেকি? কায়ো নাই? নাই নাই পেটুক দা, যাই খাই আহক। হ'ব দিয়া যাই আছো। আহা সোনকালে, কায়ো নাই, পিছত মানুহ আহি পৰিব। এই মানুহটাৰ লগত না জীৱনতো কথা আহিব নালাগে, এনেকা খেচৰা মানুহ। আহা আহা সোনকালে আহা। ও পাপা আহি আছো। হেই আজি ভাল লাগিছে বহুত তোমালোকক। ও বৌ, থেংক ইউ সো মাচ। বৌ আপোনাকো বৈদ্য ভাল লাগিছে আজি। ও আচ্ছা,